মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ইতিমধ্যে আমি কোষৰ বৈশিষ্ট্য তিনিটা আমি ডিসকাস কৰিছোঁ আজি আমি ডিসকাস কৰিম যে কোষ পৰৰহত থকা অংগাণুবিলাকৰ বিষয়ে তাৰ যিকোনো এটা আমি লৈছোঁ ফাৰ্ষ্টটো তোমালোকে ধৰি লোৱা আমি এন্ডোপ্লাজমিক ৰেটিকুলাম যেটো আছে হেতুকে লৈছোঁ ৰবা অলপ ডাঙৰ কৰি দিছোঁ এন্ডোপ্লাজমিক ৰেটিকুলাম মানে কি অন্তঃপৰৰহীয় জালিকা অন্তঃপৰৰহীয় জালিকা ফাৰ্ষ্ট তোমালোকে জানিব লাগিব কি অন্তঃপৰৰহীয় জালিকা কাক বোলে যে আমাৰ কোষ পৰৰহত থকা নলিকা সদৃশ অংশবোৰ বা অংগাণুবোৰ আমাৰ কোষ পৰৰহত থকা নলিকা সদৃশ অংগাণুবোৰ যিবিলাক ভেসিকলৰ দ্বাৰা গঠিত তাকে কোৱা হয় আমাৰ অন্তঃপৰৰহীয় জালিকা জানিবা এইবিলাক আৱৰণীযুক্ত তেনে আকৌ এবাৰ তোমালোকে এনেকৈ কৰি ক'ব পাৰা যে কোষ পৰৰহত থকা আৱৰণীযুক্ত নলিকা সদৃশ অংগাণুবোৰ যিবোৰ ভেসিকলৰ দ্বাৰা গঠিত তাকে আমি কি বুলি কওঁ অন্তঃপৰৰহীয় জালিকা এই অন্তঃপৰৰহীয় জালিকা তোমালোকৰ দুই ধৰণৰ এটা আছে কি খহতাটো তোমালোকে গম পোৱা খহতা অন্তঃপৰৰহীয় জালিকা আৰু বি নম্বৰটো তোমালোকে লিখিবা মিহি অন্তঃপৰৰহীয় জালিকা খহতা অন্তঃপৰৰহীয় জালিকা আৰু মিহি অন্তঃপৰৰহীয় জালিকা এটা তোমালোকৰ কনসেপ্টটো ক্লিয়াৰ হ'ব যেতিয়া তোমালোকে ছবিটো চাবা এই ছবিটো চোৱাচোন তোমালোকে আচ্ছা এটা হল কি আমাৰ কোষ কেন্দ্ৰ এই যে এইবিলাক কেনবা কাটা যুক্ত এই নলিকা সদৃশ অংশ ইয়া হল আমাৰ খহতা অন্তঃপৰৰহীয় জালিকা আৰু এইবিলাক যে আছে এইবিলাক হল কি আমাৰ মিহি অন্তঃপৰৰহীয় জালিকা আচ্ছা এতিয়া কথা হল কি খহতা অন্তঃপৰৰহীয় জালিকাবোৰ অনুবীক্ষণ যন্ত্ৰৰ তলত কিয় আমি খহতা দেখো গুটি তাৰ গাত লাগি থকা দেখো তোমালোকে লিখিবা তেতিয়া যে যিহেতু খহতা অন্তঃপৰৰহীয় জালিকাৰ গাত ৰাইবোজম নামৰ আন এবিধ ক্ষুদ্ৰ অংগাণু লাগি থাকে সেই কাৰণে খহতা অন্তঃপৰৰহীয় জালিকাক অনুবীক্ষণ যন্ত্ৰৰ তলত গুটি থকা যেন দেখা পাওঁ তাৰ পিছত তোমালোকে গম পালা এতিয়া কথা হল কি এই খহতা অন্তঃপৰৰহীয় জালিকাৰ গাত লাগি থকা ৰাইবোজমবোৰে কি সংশ্লেষণ কৰে প্ৰটিন সংশ্লেষণ কৰে প্ৰটিন উৎপন্ন কৰে গল আনহাতে আমাৰ মিহি অন্তঃপৰৰহীয় জালিকা যে আছে এই মিহি অন্তঃপৰৰহীয় জালিকা বিশেষকৈ আমাৰ স্নেহ পদাৰ্থ উৎপন্ন কৰে কি উৎপন্ন কৰে লিপিড বা স্নেহ পদাৰ্থ উৎপন্ন কৰে আচ্ছা এতিয়া কথা হল কি যে অন্তঃপৰৰহীয় জালিকাই প্ৰয়োজনীয় প্ৰটিন আৰু লিপিড সংশ্লেষণ কৰি আৱৰণীৰ সৃষ্টি কৰে আকৌ এবাৰ ভালকৈ শুনিবা খুব ইম্পৰ্টেণ্ট যে অন্তঃপৰৰহীয় জালিকাই প্ৰয়োজনীয় প্ৰটিন আৰু লিপিড সংশ্লেষণ কৰি যিকোনো আৱৰণীৰ সৃষ্টি কৰে বা ইয়াৰ কি মেৰামতি কৰে এই প্ৰক্ৰিয়াটোকে কোৱা হয় আৱৰণীৰ জীৱোৎপত্তি তোমালোক খুব ইম্পৰ্টেণ্ট কোৱেশ্চন এইটো পৰীক্ষাত প্ৰায় সোধা হয় যে আৱৰণীৰ জীৱোৎপত্তি বুলিলে কি বুজা তোমালোকে জানি কি লিখিবা যে অন্তঃপৰৰহীয় জালিকাই প্ৰয়োজনীয় প্ৰটিন আৰু লিপিড সংশ্লেষণ কৰি আৱৰণীৰ গঠন নতুবা আৱৰণীৰ মেৰামতি কৰিব পাৰে এই প্ৰক্ৰিয়াটোকে কোৱা হয় আৱৰণীৰ জীৱোৎপত্তি আচ্ছা তদুপৰি আমাৰ মিহি অন্তঃপৰৰহীয় জালিকাবিলাকে কিছুমান উৎসেচক আৰু হৰমন নিঃসৰণ কৰে বা হৰমনৰ দ্বাৰাই কাম কৰে হয়নে গল এইখিনি আমাৰ যথেষ্ট তাৰপিছত তোমালোকৰ ইম্পৰ্টেণ্ট কোৱেশ্চন থাকিব কি যে অন্তঃপৰৰহীয় জালিকাৰ কাম কি তোমালোকে লিখিবা যে এই চা তোমালোকৰ মই ছবিটো দেখাই দিছোঁ ছবিটো দেখিলে তোমালোকে গম পাবা এইফালে তোমালোকে চাবা এই যে অলপ বৃহৎকৈ কৈ দিছোঁ এই যে আমাৰ কোষ কেন্দ্ৰৰ মাজে এই যে খালী জাগা এনেকৈ গৈ এটা সময়ত আমাৰ কোষৰ বাহিৰলৈ যাব পাৰে অৰ্থাৎ কোষীয় দ্ৰব্য বা প্ৰয়োজনীয় দ্ৰব্য কোষৰ কেন্দ্ৰ আৰু কোষ পৰৰহৰ মাজত আদান প্ৰদান কৰিব পৰা ৰাস্তা হিচাপে ই কাম কৰে কোনে কাম কৰে আমাৰ অন্তঃপৰৰহীয় জালিকা হয় নাই তদুপৰি
অন্তঃপৰশীয় জালিকাবিলাকে কৰে কি চা অন্তঃপৰশীয় জালিকাবিলাক অকোৱা পকোৱা সেইকাৰণে ইহঁতে কৰে কি আমাৰ কোষৰ ভিতৰত যিমানবিলাক কাৰ্য সম্পাদন হয় সেই কাৰ্য সম্পাদন কৰিবৰ কাৰণে যথেষ্ট স্পেচ ঠাইৰ সৃষ্টি কৰে। এক নম্বৰতে তোমালোকে গম পালা যে কোষীয় দ্ৰব্য বা কোনো প্ৰয়োজনীয় দ্ৰব্য কোষৰ কেন্দ্ৰ আৰু কোষ পৰশৰ মাজত আদান প্ৰদান কৰিব পৰা ৰাস্তা হিচাপে কাম কৰে। 1 নম্বৰ। 2 নম্বৰত হ'ল কি অন্তঃপৰশীয় জালিকাবিলাক কোষীয় কাৰ্যবিলাক সম্পাদন কৰিবৰ কাৰণে যিখিনি ঠাইৰ দৰকাৰ হয় সেই ঠাইখিনি বহলাই কৰি পেলাই যে যিদৰে তোমালোকে পঢ়িছিলা যে আমাৰ ক্ষুদ্ৰান্তত থকা ভিলাই বা ভিল্লি তোমালোকে যি কোৱা ভিলাইবোৰে আমালোকৰ কি পৃষ্ঠকালি বৃদ্ধি কৰে ঠিক তেনেকৈ ইয়াত আমাৰ আয়তন বৃদ্ধি কৰে কোনে অন্তঃপৰশীয় জালিকাই। তদুপৰি কৰে কি আৰু ইতিমধ্যে আগতে আমি ডিছকাছ কৰিছোঁ 3 নম্বৰ পইণ্টটো 3 নম্বৰ পইণ্টটো হ'ল যে কোনো এটা আৱৰণিৰ সৃষ্টি কৰিবৰ কাৰণে প্ৰয়োজনীয় প্ৰ'টিন আৰু স্নেহ পদাৰ্থ সংশ্লেষণ ইয়েই কৰে অন্তঃপৰশীয় জালিকাই কৰে। তাৰপিছত এয়াই হ'ল কি আমাৰ আৰু এটা আছিলে তোমালোকৰ কি মিহি অন্তঃপৰশীয় জালিকাই কি আমাৰ কোষৰ ভিতৰত যদি কোনো বিষাক্ত পদাৰ্থ সোমায় কেতিয়াবা তেনেকুৱা হয় নহয় বিষাক্ত পদাৰ্থ আমাৰ বা ঔষধ তেনেকুৱা সোমায় এই সোমোৱা বিষাক্ত পদাৰ্থবিলাকক কৰি কি বিষহীন কৰি তোলে। 4 নম্বৰটো খুবেই ইম্পৰ্টেণ্ট তোমালোকে চাবা 4 নম্বৰ কাম কাৰ 4 নম্বৰ কাম অন্তঃপৰশীয় জালিকাৰ 4 নম্বৰ কাম যে কোষৰ ভিতৰত প্ৰৱেশ কৰা কোনো বিষাক্ত পদাৰ্থক বিষহীন কৰাত সহায় কৰে অন্তঃপৰশীয় জালিকাই। এই 4টাই মেইন পইণ্ট তোমালোকে তেনেহ'লে আমি আলোচনাটো আজি শ্বৰ্টকাট কৰোঁ। আকৌ এবাৰ কৈ দিছোঁ আমাৰ কোষ পৰশত থকা এবিধ অংগাণুৰ নাম হ'ল অন্তঃপৰশীয় জালিকা। এই অন্তঃপৰশীয় জালিকাবিলাক হ'ল আৱৰণীযুক্ত এনেকুৱা ৰ'ব মই তোমালোকক ড্ৰ কৰি দিছোঁ ইটছ নট ড্ৰয়িং মেন এই চা তোমালোকে কি ধুনীয়াকৈ এইটো এটা নলী হয়নে নলী হয় আচ্ছা এনেকুৱা নলিকা সদৃশ অংশ আকৌ কৈছোঁ অন্তঃপৰশীয় জালিকা বুলিলে কি বুজা যে কোষৰ কোষ পৰশত থকা আৱৰণীযুক্ত নলিকা সদৃশ অংশ যিবিলাক ভেচিকলৰ দ্বাৰা গঠিত তাকে আমি কি বুলি কওঁ অন্তঃপৰশীয় জালিকা বুলি কওঁ। অন্তঃপৰশীয় জালিকা আমাৰ 2 প্ৰকাৰ নম্বৰ 1 মিহি অন্তঃপৰশীয় জালিকা আৰু খহটা অন্তঃপৰশীয় জালিকা। খহটা অন্তঃপৰশীয় জালিকাবিলাকৰ গাত ৰাইব'জম লাগি থকাৰ কাৰণে ইহঁতক গুটি দেখা যায়। এই ৰাইব'জমে কৰে কি প্ৰ'টিন সংশ্লেষণ কৰে আনহাতে মিহি অন্তঃপৰশীয় জালিকাবোৰে কৰে কি প্ৰ'টিন নহয় স্নেহ পদাৰ্থ সংশ্লেষণ কৰে। গতিকে এই স্নেহ পদাৰ্থ আৰু প্ৰ'টিন দুয়োটাই সংশ্লেষণ কৰি কোনো এটা আৱৰণিৰ সৃষ্টি কৰা প্ৰক্ৰিয়াটোকে কি বুলি কোৱা হয় আৱৰণিৰ জীৱৎপত্তি বুলি কোৱা হয়। তাৰপিছত তদুপৰি আমাৰ মিহি অন্তঃপৰশীয় জালিকাই কিছুমান উৎসেচক আৰু হৰম'ন নিঃসৰণ কৰে। তাৰপিছত আমাৰ ইয়াৰ কাৰ্য হ'ল 4টা মেইন কাৰ্য তোমালোকে লিখিবা। 1 নম্বৰত হ'ল কি যে কোষৰ কোষকেন্দ্ৰ আৰু কোষ পৰৰ মাজত নলিকা হিচাপে কি সৰবৰাহ কোনো দৰকাৰী প্ৰয়োজনীয় দ্ৰব্য সৰবৰাহ কৰিব পৰা ৰাস্তা হিচাপে কাম কৰে। ৰাস্তা এটা নলী মানে টিউব নলিকা হিচাপে কাম কৰে। 2 নম্বৰত আছিল কি তোমালোকৰ যে কোষীয় কাৰ্যবিলাক সম্পাদন কৰিবৰ কাৰণে কোষৰ ভিতৰত আয়তন বৃদ্ধি কৰে। 3 নম্বৰটো আছিলে তোমালোকৰ যে মাজে মই পাহৰি যাওঁ কোষত যদি কোনো বিষাক্ত পদাৰ্থ প্ৰৱেশ কৰে তেনেহ'লে এই বিষাক্ত পদাৰ্থক বিষহীন কৰি তোলাত সহায় কৰে। তাৰপিছত প্ৰ'টিন আৰু লিপিড 4 নম্বৰটো হ'ব কি তোমাৰ প্ৰ'টিন আৰু লিপিড সংশ্লেষণ কৰি আমাৰ কোনো আৱৰণিৰ সৃষ্টি বা মেৰামতি কৰে। গতিকে এয়া হ'ল তোমালোকৰ আল্টিমেটলি অন্তঃপৰশীয় জালিকাৰ বিষয়ে A to Z। আশা কৰোঁ তোমালোকে ভিডিঅ'টো ভাল পাবা। থেংক ইউ।